ইয়াতে বহিব পাৰি, ইয়াতে বহি কিনে মাছক আধাৰ দিব পাৰি। আমি মুড়ি আনিছোঁ, এই মুড়ি মাছক আধাৰ দিবৰ কাৰণে মুড়ি, মাছক আমি মুড়ি খুৱাম। মাছ নাই, মাছমান মাৰি মাৰি শেষ কৰিছে কিজানি। এই হে যাম গাছৰ তল, তাতে আছে কিজানি। সিদিনা আমি তাতে দিছিলোঁ। কাই ইয়াতে বহি আছে, বাল্মীকিৰ ভায়েক, সৰু ভায়েক এটি বাল্মীকিৰ। বাল্মীকি আগতে কি আছিল? দস্যু আছিল, ৰত্নাকৰ দস্যু, ঢেঁকীত থুৰাই দি মানুহ কোবে মাৰা। আৰু পাছত একে আহি মাথা আশ্ৰম পাতিছে, আশ্ৰম পাতি লৱকুশক জন্ম দিছে। এতে লৱকুশক জন্ম দিয়া নাই, শিক্ষা দিছে, শিক্ষা। এদিন একে পানী ওলাই, এই এনেকৈ পানী আহি থাকে, খালত পানী দিয়ে, নহয়তো পানীখিনি শুকাই যায় গৰমত, এনেকৈ পানী দিয়ে। বাল্মীকি মুনিৰ আশ্ৰম, এই আশ্ৰমত সীতাক যেতিয়া ৰামে লংকাৰ পৰা উদ্ধাৰ কৰি আনিছিল, ইয়াতে আছিল সীতাই। সীতাই গা ধোৱা কুঁৱাটো ইটাও আছে, মস্ত ডাঙৰ কুঁৱা, মন্দিৰ এটা আছে, সীতা মাতাৰ মন্দিৰ। শিক্ষা গ্ৰহণ কৰিছিল। এতিয়া আহিব না মাছ আৰু ৰামৰ বন্দী কৰিছিল। গতিকে ধৰাটো য'ত বন্দী কৰি থৈছিল, সেই ধৰাটো বৰ্তমানে ইয়াত আছে, গতিকে অলপ আগত আছে।